বড়ো কছাৰী নোহোৱাৰ কাৰণে তেওঁ ST নহয় এইটো অৰ্ডাৰৰ এগেইনষ্টত ছিংগল বেঞ্চে স্থগিত কৰিছিলে এই অৰ্ডাৰটো অলৰেডি এই অৰ্ডাৰটোৰ কাৰণে তেওঁ মানে ইলেকশ্যনত মানে দাঁড়াব নোৱাৰিলে হয় কিন্তু এই ষ্টেট মানে ছিংগল বেঞ্চৰ মানে কেছত তেওঁ এই অৰ্ডাৰটো ষ্টেট লেভেল স্ক্ৰুটিনি কমিটিৰ অৰ্ডাৰটো ষ্টে কৰিছিলে মানে ষ্টে কৰা মানে সেইটো মানে অপাৰেট কৰিব নোৱাৰে সিহঁতে কিন্তু আজিৰ এই মানে ডাবল বেঞ্চৰ ডিভিজন বেঞ্চৰ অৰ্ডাৰত সেই ষ্টে অৰ্ডাৰটো কেঞ্চেল কৰা হৈছে কেঞ্চেল কৰা নাই এইটো মানে ছেট এছাইড কৰা হৈছে ছেট এছাইড কৰা মানে কেঞ্চেল কৰাই হ'ল আৰু কি তাৰমানে তেওঁ ষ্টে অৰ্ডাৰটো এতিয়া নাই নোহোৱা হৈছে মানে সেই মানে কিবাটো তেওঁৰ চাৰ্টিফিকেটটো কেঞ্চেল কৰাটো এতিয়া বাহাল হৈ থাকে এই চাৰ্টিফিকেটটো বাহাল হৈ থকাৰ কাৰণে সি আৰু মানে ইলেকশ্যন আৰু খেলিব নোৱাৰে দুবাৰ MP হৈ গ'ল তাৰ ভাগ্য আপোনালোকেতো দাবী কৰিছিলে তেওঁৰ যিটো দুবাৰকৈ যে সাংসদ চব দিব লাগিব চৰকাৰক এইটো পিছত মানে গভৰ্ণমেণ্টেই মানে কিবা কৰিব ডিচাইড কৰিব এইটো গভৰ্ণমেণ্টে ঘূৰি কৰা নাই আপোনালোকে বিজয়ী হ'ল 100% আমি বিজয়ী হ'ল মানে নৱকৰণীয়া পৰাস্ত হ'ল পৰাস্ত মানে সেইটো পৰাজয়ী মানে লিগেল বেটেলত পৰাজয়ী মানে হ'ব লাগিব খেলিব নোৱাৰি বুলি এনেকুৱা কেছ হোৱা নাই কেছটো হৈছে তাৰ চাৰ্টিফিকেটটো মানে নহয় বুলি চাৰ্টিফিকেটটো কেঞ্চেল কৰি দিছে তেওঁ বড়ো কছাৰী নহয় গতিকে তেওঁ ST নহয় বড়ো কছাৰী বুলিহে লৈছিলতো চাৰ্টিফিকেটটো বড়ো কছাৰী নহয় বুলি কোৱাৰ লগে লগে তেওঁৰ চাৰ্টিফিকেটটো ST নহয় এইটো মানে কেঞ্চেলো কৰিছে ষ্টেট লেভেল স্ক্ৰুটিনি কমিটিয়ে তাৰ চাৰ্টিফিকেটটো কেঞ্চেল কৰা মানে কি তেওঁ ST নহয় ST নহ'লে তেওঁ মানে ট্ৰাইবেল ৰিজাৰ্ভেশ্যনত মানে কণ্টেষ্ট কৰিব নোৱাৰে খেলিব নোৱাৰে সেইটো মানে কোৰ্টে খোৱাৰ দৰকাৰ নাই যে তেওঁ খেলিব পাৰিব নে নাই এইটো চাৰ্টিফিকেট কেঞ্চেল হ'ল যেতিয়া তেওঁ আৰু মানে এইটো মানে নমিনেশ্যন দিব নোৱাৰিব এই চাৰ্টিফিকেট দিয়েহে নমিনেশ্যন দিয়ে চৰকাৰে আমাৰ কাৰণেই দিছে দিবলৈ বাধ্য হৈছে সেইকাৰণে মানে এইটো মানে আমাৰেই বিজয় এইটো এইটো আমি ইণ্ডিভিজুৱেল হিচাপে দিছোঁ এইটো মানে কোনটো জনকল বসুমতাৰী এই 2019 এইটো ষ্টেট লেভেল স্ক্ৰুটিনিৰ কেছ দিয়াটো 2019 তাৰ আগতে মই মানে কিবা দিছিলোঁ 2014তে মানে SDO চিভিল মানে কমপ্লেইন দিছিলোঁ এইটো কাটিবৰ কাৰণে 2014ত এপ্ৰিলত যেতিয়া তেওঁ মানে কিবা নমিনেশ্যন ফাইল কৰিলে নমিনেশ্যন ফাইলত দেখিবলৈ পালোঁ তেওঁ মানে বড়ো কছাৰী হৈ পেলাই চাৰ্টিফিকেট লৈছে তেতিয়া মই লগে লগে এইটো মানে কাউণ্টাৰ চাইনিং অথৰিটি তামোলপুৰৰ SDO মই কমপ্লেইন কৰিছিলোঁ তাতে তেওঁ লগে লগে এনেকুৱা চাৰ্টিফিকেট ইছ্যু নকৰিলে তেওঁ তাৰ পিছতেই মানে চাৰ্টিফিকেট ইছ্যু কৰাটো বন্ধ হ'ল চৰণীয়াসকলক বড়ো কছাৰী বুলি চাৰ্টিফিকেট দিয়াটো তাৰমানে তেতিয়াৰ পৰাই ইনভেলিড চাৰ্টিফিকেটটো ধন্যবাদ।